সাউন্ডটো অকণমান কমাই কৰক নহ'লে আমাৰ পিঠিত চাউণ্ড বাজি যাব পাৰে তুমি মানুহ চাই থাকিলে কেলে দিছো কুকুৰ আৰে বছ মোৰ নাম কুকুৰ নহয়তো মোৰ নাম মুৰলীহে আপুনি কেলে সদায় সদায় বেলেগ বেলেগ নামেৰে মাতে গাধ মনে মনে থাক কেলে কামখনত ডিষ্টাৰ্ব কৰি থাকো এবাৰ কুকুৰ এবাৰ গাধ আৰে যিকোনো এটা নিশ্চয় লওক না আৰু চাওকচোন আপোনাৰ নাম কানাই মোৰ নাম মুৰলী দুইটাৰে কিমান মিল আছে দুইটা সদায় একেলগে থাকে আৰু কানাই সদায় মুৰলী বজায় আৰু মইতো কেনেকে বজাওঁ কামৰ সময়ত পেকেৰ 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 মুৰলী উঠে বজায় হাতেৰে নবজায় নহয় মইতো তাৰমানে চুমা খাব লাগিছিল কুকুৰ মই হক কথাটোহে কৈছোঁ গোটেই হক কথা সেইটো টান কি হ'ল বছ আৰম্ভ বছ মই কিন্তু আপোনাক বেয়া পাইছোঁ সেইদিনাখন লাষ্ট অপাৰেশ্যনত পোৱা ব্ৰইলাৰটো আপুনি ক'ত বেচিলে আৰু মোক এটকাও নিদিলে আৰু সেইটো যদি আপুনি ঘৰতে ৰান্ধি বাঢ়ি ডকচি খালে মোৰ কাৰণে এটুকুৰাও নপৰিলে কুকুৰ সেইটো ইনভেষ্টমেণ্ট পইচা ইনভেষ্ট কৰাৰ কথা শুনিছোঁ কিন্তু এই ব্ৰইলাৰ ইনভেষ্ট কৰা কথাটো মই প্ৰথম শুনিছোঁ বছ এইবাৰ অলপ বেলেগ মাথা মাৰিছ মুৰলী কিমান আৰু লাপি লোপাবত হাত দি থাকিবি বুজি গ'ল বছ তাৰ মানে আপুনি হ'ব খুজিছে বিগ বছ প্ৰথমে আপুনি সেই ব্ৰইলাৰটোৰ পৰা কণী জগাব আৰু সেই কণীৰ পৰা আপুনি আকৌ মুৰ্গী জগাব আৰু আকৌ সেই মুৰ্গীৰ পৰা আকৌ কণী আকৌ কণীৰ পৰা আকৌ মুৰ্গী আকৌ মুৰ্গীৰ পৰা আকৌ কণী মুৰ্গীৰ পৰা কণী কণীৰ পৰা মুৰ্গী কণীৰ পৰা মুৰ্গী মুৰ্গী কণী মুৰ্গী কণী মুৰ্গী কণী শেষত আপুনি সেই হাজাৰ হাজাৰ কণী মুৰ্গীৰ হৈ পৰিব বিগ বছ ইমানলৈকে মাথা চলে কুকুৰ তাতকৈ আগবাঢ়িব নোৱাৰিলি ব্ৰইলাৰ ইনভেষ্ট কৰিছে যেতিয়া সিমানেতো বুজিম আৰু কি বেলেগ একো হ'ব নোৱাৰে বুজি গ'লো বছ ফাষ্ট ফুডৰ দোকান দিব চিকেন ম'ম' চিকেন ৰোল চিকেন ললিপপ চিকেন ললিপপ লাগি গৈছো কালি আপুনি কোৱাটোৱে লওক কিমান পৰিল এটোপালো পঢ়া নাই বঢ়িয়াকৈ ধৰি আনিছোঁ নহয় মই দাম কিমান পৰিল সুধিছোঁ তাকে সোধক এই শ্বৰ্টটো নামাৰিলে নহয় নে কি 440 টকা দিছিলোঁ 500 টকা 60 টকা দে সেইকেইটা অহা যোৱা ভাড়া বুলি ধৰি লওকচোন এনেই হাতত পইচা নাই মাথা বেয়া হৈছে পইচা না বটলটো ভাঙিব সেইটো চাওক আৰু এটা বটল সেইটো বটল নহয় হ'ব লওক সেইকেইটা পইচা লৈ আপুনিও ডাঙৰ মানুহ হ'ব নোৱাৰে ময়ো ডাঙৰ মানুহ হ'ব নোৱাৰোঁ এতিয়া তাপাই আছোঁ দিয়ক কি এইটো আনিছোঁ মই বেলেগ কামত এইটো খুলি দিলে ইয়াৰ ভেলুটো নাথাকিবতো বুজিলে বছ আপুনি আৰু বয়ে খাব ন সভানেত্ৰী বৌৰে এইটোক মুতনি বুলি কয় আৰু তেওঁ এইটো খাব অকলে এইবোৰ খোৱাটো কিন্তু স্বাস্থ্যৰ পক্ষে হানিকাৰক কিন্তু মই এইটো অকলে খাম বুলি তোক কোনে ক'লে এইটো বেলেগৰ কাৰণে আপুনি ইমান দয়ালু হৈ গ'লনে যে আপুনি নিজে খৰচ কৰি বেলেগক খুৱাব আচলতে আপুনি কৰিব কি কওকচোন ইনভেষ্টমেণ্ট এবাৰ মুৰ্গী ইনভেষ্টমেণ্ট এবাৰ মদ ইনভেষ্টমেণ্ট আচলতে আপুনি কৰা ব্যৱসায়টো নেকি মুৰলী তই পাৰি থাক কুৰুলি তই বুজি নাপাবি বুজি গ'ল বছ তাৰমানে গৃহস্থ আপোনাৰ চিনাকি ন এই গোটেই বটলটো গৃহস্থ খুৱাই পেল কৰি তেওঁলোকৰ গোটেই ঘৰটো লুটি দিব ন ঘূৰি দেচোন কিয় কিবা লাগি আছে বেলেগ
আজি ৰাতি ৰেডি হৈ থাকিবি হয় এইটোলৈ চকু নিদিবি তেনেহ'লে আজি ৰাতি কিয় বছ অপাৰেশ্যন পিছে অপাৰেশ্যন থাকিলেতো বছে ইমান দেৰি নকৰে আজি কি হ'ল নাই আজি চাগে ক্ষেত্ৰ অকণ ডাঙৰ বছে যা যোগাৰ কৰোঁতে অকণ সেইকাৰণে টাইম লাগিছে আৰে এয়া কি এই ৰাতিখন আকৌ একদম পুনিত হ'ল আমাৰ পচৰ নিচিনাই লাগিছে দেখোন এই ৰাতিখন কিহৰ হুলস্থুল কৰি আহিছে আমি কি কামত যাওঁ পাহৰিলে আজ্ঞা কৰা ৰামচন্দ্ৰ হে প্ৰভু ৰামচন্দ্ৰ তোক কি নিমিত্তে চিন্তা কৰ হাম সাগৰ ভেটিয়া লংকাই প্ৰৱেশ কৰব বছ আমি তাৰমানে লংকা চুৰ কৰিবলৈ যাম আৰু মোৰ নাম ৰামচন্দ্ৰ নহয় নহয় মোৰ নাম মুৰুলীহে মই মুৰুলী প্ৰভু আজ্ঞা কৰ বুজিলোঁ গোটেই বটল তাৰমানে অকলে খালে ন ধৰি দেচোন এনে কেনেকুৱা হৈছে এক্টিং এক্টিং আপুনি তাৰমানে এক্টিংহে কৰি আছিল নেকি এইবাৰ ভাওনা সৰু মানে ভাওনা ফালি পেলাম তোৰ মই বুলি এতিয়া অপাৰেশ্যন কৰা বছ আজি নালাগে নেকি আজি তাৰমানে অকণমান আপোনাৰ অভাৰ হোৱা যেন লাগি আছে অভাৰ কনফিডেন্স চুৰ আৰু ভাওনা দুইটাতে লাগে চেনেল পৰা থাকি গ'লেচোন তোৰ চেনেল পাল এতিয়া নৃত্য কৰাৰ সময় নহয় অপাৰেশ্যন চাকচেছ কৰি সোনকালে যাব লাগে ভালকে যাবচোন জয় শ্ৰীৰাম ব'লা কন্যাকল আগত ব'লা মানুহ মাৰিব মানে চিঞৰ হৈছে কিয় ব'ল মানে সাগৰ ভেটিবলৈ শিল গোটাই আছিল চালা চোৰহঁত ওলাই যাওঁ বিশ্বাসকে পাথৰহে সাগৰ টুপকি থাকিব আমি পাব লাগিব দেখিছ এইখিনি নিবলৈ কাহ কৰিছে তহঁতক ভাগ্যহে বচালো দেই এই সম্পূৰ্ণ ভিডিঅ' আৰু নতুন নতুন মনোৰঞ্জনৰ ভিডিঅ' উপভোগ কৰিবলৈ ইউটিউবত লোকৈ এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো দি থ'ব দেই লগতে লাইক আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ আপোনাৰ গঠনমূলক মন্তব্যৰ অপেক্ষা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'লৈ সোনকালেই আপোনাৰ কাষত উপস্থিত হ'ম জীৱন বৰ অনুপম হাঁহি ধেমালি আনন্দেৰে জীৱনটো উদযাপন কৰি যাওক তাৰেই কামনা কৰিছোঁ ভালে থাকক সুস্থ থাকক জয় আই অসম